ধন্যবাদ কিমান ভাল লাগিছে সঁচাকৈ বিৰাট ভাল লাগিছে সকলোৱে ভাল লাগিছেনে বাৰু ভাল লাগিছে মজা লাগিছে বহুত ভাল লাগিছে সকলোৰে ভাল লাগিলে ভাল লাগে কিন্তু আপোনালোকে নচাবলৈ ভাবি চাই ৰাইজৰ মৰমৰ কিমান শক্তি থাকে বৰ্তমানে সঁচাকৈ কিমান সুস্থ গাটো ভাল নহয় একেবাৰে তথাপি আপোনালোকৰ যিখিনি মৰম পাইছোঁ হয়তো আপোনালোকে আশীৰ্বাদ কৰিছে মোক সেইকাৰণে সেইকাৰণে মই ইমানখিনি ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰি আছোঁ এতিয়ালৈকে খুব ভাল লাগিছে এনেদৰে মৰম দি থাকিব আপোনাৰ ৰিকুৱেষ্টত সেইটো গীতে গাব বিচাৰিছোঁ এতিয়া একেবাৰে নতুন গীত এটি গাওঁ সেই নতুন গীতটিত খুব নাচিছিলোঁ মই যুৱক যুৱতীসকলে নাচিছোঁ পুনৰবাৰ নাচিবলৈ সাজু হৈ যাওঁ সকলোৱে এটা ডাঙৰ লুকি লাগিব
যদিও বহু দেৰি হৈ গ'ল নাচিবলৈ মন যায় আপোনালোকে নাচিছে যথেষ্ট কিন্তু অকণমান জিৰণি দিবলৈ মই এটি গীত গাব বিচাৰিছোঁ এটি বিশেষ গীত মোৰ জীৱনৰ আপোনালোকৰ যদি মই নুশুনো মোৰ কাৰণে সঁচাকৈ মোৰ বেয়া লাগিব গতিকে সেই গীতটো শুনিব বিচাৰিছোঁ আৰু যেতিয়াই মই গীতটো মঞ্চত পৰিৱেশন কৰোঁ তেতিয়া আমি এটা কথা কওঁ মঞ্চতে কওঁ কিন্তু ইয়াত কওঁ কোনো মেণ্ডেটৰী নহয় যে কৰিবই লাগিব আপোনালোকৰ ইচ্ছা কেৱল ফূৰ্তি কাৰণে কওঁ এটা ওলাই গৈছে গতিকে সকলোৱে যদি এই ধৰণৰ কৰে বৰ ভাল লাগিব এটা দুটা তিনিটা ওলাই গ'ল আৰু ক'ত যাব এইফালে ওলাব নাই আমি অকণমান অডিয়েঞ্চৰ অডিয়েঞ্চ লাইন অৱশ্যে এনেকৈ নাই ৰাইজৰ পোহৰত গীত গাব বিচাৰিছোঁ আৰু মোৰ কাছে নাই নেকি এইফালে ওলাইছোঁ আপোনালোক বৰ সুন্দৰকৈ ভিডিঅ' কৰিছে